নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 জুলাই আৰু 19 জুলাইৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে আমি সমূহ দৰ্শকসকলৰ বাবে জনাই যাম। প্ৰথমতে দিবলৈ লৈছো উচ্ছেদ অভিযানক লৈ এটা ডাঙৰ খবৰ। 500 ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি। উৰিয়াম ঘাট দখল কৰা সকলো মানুহক খেদা হ'ব। এই মুহূৰ্তত জনাই আছো যে নতুনকৈ উচ্ছেদ কৰা হ'ব উৰিয়াম ঘাটত আৰু দখল কৰা সকলো মানুহক খেদা হ'ব। ইয়াৰ বাবে সকলো খিলঞ্জীয়া ওলাই আহক। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ শৃংখল চলিহাৰ বৃহৎ আহ্বান। উচ্ছেদ বন্ধ নহয়, এইবাৰ উৰিয়াম ঘাটত চলিব উচ্ছেদ অভিযান। উৰিয়াম ঘাটত মাত্ৰ 500 ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি। বেদখল কৰা ভূমি ভিডিঅ' ফুটেজ সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত পোষ্ট দি শৃংখল চলিহাৰ বিশেষ আহ্বান। গোলাঘাটৰ উৰিয়াম ঘাটলৈ সকলো খিলঞ্জীয়া অসমীয়া একত্ৰিত হৈ ওলাই আহিবৰ সময় হ'ল। 500 ঘৰ লোকে বেদখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি। আহিছো দ্বিতীয়টো খবৰৰ মাজলৈ। ৰাজ্যৰ লাখ লাখ সংখ্যালঘুৰ অসমত সুৰক্ষাৰ স্বাৰ্থত এইবাৰ সুপ্ৰিম কোৰ্টত আপিল। দাবী উচ্ছেদ বন্ধ হ'বই লাগিব। 21টাকৈ পইণ্ট উল্লেখ কৰি সুপ্ৰিম কোৰ্টত আমচুৰ আবেদন। অসম চৰকাৰে ভূমিহীন সংখ্যালঘু লোকক অন্যায় কৰি আহিছে। ঘৰ দুৱাৰ নোহোৱা লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে। মানৱ অধিকাৰ উলংঘা কৰি এই সকল লোকক উচ্ছেদ কৰিছে অসম চৰকাৰে। উচ্ছেদ কৰা লোকসকলৰ বাবে আজি পানী নাই, বিদ্যুৎ নাই, থকা ঠাই নাই। তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে। শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে। 8,000তকৈ অধিক উচ্ছেদিতৰ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈছে। সকলো অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে। মহিলাসকল অসুৰক্ষিত হৈ আছে। ৰাস্তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। কেতিয়া কি হয় ঠিকনা নাই। সংবিধানে দিয়া অধিকাৰৰ পৰা মহিলা শিশুসকল বঞ্চিত হৈ আছে। সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰাৰ বাবে অপচেষ্টা চলাইছে এইখন চৰকাৰে। সমগ্ৰ ভাৰতবৰ্ষতে মুছলমান ন্যায় আৰু সুৰক্ষাৰ দাবীত আন্দোলন কৰিব আমচুৱে। মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ দাখিল কৰি এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। লাখ লাখ সংখ্যালঘুৰ অসমত সুৰক্ষাৰ স্বাৰ্থত এইবাৰ সুপ্ৰিম কোৰ্টত আপিল কৰিছে আমচুৱে। দিবলৈ লৈছো তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদ চলোৱা বিজেপিত নথকাৰ সিদ্ধান্ত মুছলমান লোকৰ। মুছলমানে ত্যাগ কৰিলে বিজেপি ত্যাগ কৰি যোগ দিলে UPPLত। উচ্ছেদৰ মাজতে মুছলমানৰ বিজেপি ত্যাগ। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। ৰাজ্যত যিহেতু উচ্ছেদ অভিযান চলি আছে আৰু এই উচ্ছেদ অভিযানৰ মাজতে ৰাজ্যৰ মুছলমানে ত্যাগ কৰিছে বিজেপি। 1 ইঞ্চি মাটিও উচ্ছেদ নকৰাৰ প্ৰতিশ্ৰুতি UPPLৰ। ওদালগুৰিৰ ৰৌতাৰ পানী খাইটিত UPPLৰ যোগদান সভা। সদায় সংখ্যালঘুৰ পক্ষত থাকি যাম বুলি প্ৰতিশ্ৰুতি দিছে UPPLে। উচ্ছেদ চলোৱা বিজেপিত নথকাৰ সিদ্ধান্ত মুছলমান লোকৰ। মুছলমানে ত্যাগ কৰিলে বিজেপি। আহিছো চতুৰ্থটো খবৰৰ মাজলৈ। বন্ধ হৈ যাব পাৰে আপোনাৰ আধাৰ কাৰ্ড। এই মুহূৰ্তত জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ আধাৰ কাৰ্ডখন। একেলগে বন্ধ হৈ গ'ল কোটি কোটি আধাৰ কাৰ্ড। 1,17,00,000 লোকৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰি দিলে UIDAI। আধাৰ কাৰ্ডৰ গৰাকীলৈ ডাঙৰ খবৰ। UIDAIয়ে ডাঙৰ সিদ্ধান্ত লৈছে। বন্ধ কৰি দিয়া হৈছে 24খন ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ 1,17,00,000 আধাৰ কাৰ্ড। যোৱা মাহত মাই আধাৰ পৰ্টেলৰ জৰিয়তে পৰিয়ালসমূহৰ মৃত সদস্যৰ তথ্য বিচাৰিছিল UIDAIয়ে। ইয়াৰ জৰিয়তে প্ৰতিটো পৰিয়ালে মৃত সদস্যৰ তথ্য জমা দিয়াৰ সুবিধা লাভ কৰে। দেশজুৰি লাভ কৰা এই তথ্য ভিত্তিক UIDAIয়ে বন্ধ কৰি দিলে ৰাজ্যৰ কোটি কোটি আধাৰ কাৰ্ড। UIDAIয়ে ভেৰিফিকেশ্যনৰ পিছত দেশৰ 1,17,00,000
17 লাখ মৃত লোকৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰি দিয়ে।